ফ্ৰেণ্ডছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। APJ আব্দুল কালামে কৈছিল, তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তুমি তোমাৰ অভ্যাসবোৰ সলনি কৰিব পাৰা আৰু নিশ্চয়কৈ তোমাৰ অভ্যাসবোৰেই তোমাৰ ভৱিষ্যত সলনি কৰি দিব। অৰ্থাৎ আমি আমাৰ অভ্যাসবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি আমাৰ কিছুমান অভ্যাস ত্যাগ কৰিব লাগিব আৰু কিছুমান অভ্যাস গঢ়ি তুলিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টোত সফল ব্যক্তিসমূহৰ কেইটামান অভ্যাস অৰ্থাৎ হেবিটৰ ওপৰত আলোচনা কৰিম, যিকেইটা অভ্যাস যদি আমিও নিজৰ মাজত গঢ়ি তোলোঁ তেতিয়া আমিও জীৱনত নিশ্চয় সফল হ'ব পাৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেবিট নম্বৰ 1, চেল্ফ এডুকেশ্যন। এডুকেশ্যন মানে হৈছে শিক্ষা, চেল্ফ মানে হৈছে নিজেই, আত্ম, অৰ্থাৎ আপুনি নিজেই লোৱা শিক্ষা। আমি স্কুল কলেজত যিবিলাক শিকোঁ কিতাপৰ পৰা সেইখিনি আমাৰ কাৰণে পৰ্যাপ্ত নহয়। সেইবাবে আপুনি কেৱল স্কুল কলেজৰ কিতাপসমূহৰ ওপৰত নিৰ্ভৰ নাথাকি অন্য কোনোবা চ'ৰ্চ অৰ্থাৎ উৎসৰ পৰাও শিকক। অৰ্থাৎ আপুনি বাহিৰা যেনে চেল্ফ ইমপ্ৰুভমেণ্ট, বিজনেছ, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আদি কিতাপসমূহৰ পৰা শিকিব পাৰে, লগতে ইণ্টাৰনেটৰ পৰাও শিকিব পাৰে। অৰ্থাৎ গুগল, ইউটিউব এইবিলাকৰ পৰাও আপুনি বহুত কথাই শিকিব পাৰে, কিয়নো এইবিলাকে আপোনাক বহুত ইমপ্ৰুভ কৰে। আৰু প্ৰত্যেকজন সফল মানুহৰেই এই হেবিটটো আছে, অৰ্থাৎ কিতাপ হওক বা অন্য কোনোবা চ'ৰ্চৰ পৰা কণ্টিনিউৱাছলি জ্ঞান লৈ থকা, শিক্ষা লৈ থকা। হেবিট নম্বৰ 2, কুৱেশ্যনিং, অৰ্থাৎ প্ৰশ্ন সোধা। স্বামী বিবেকানন্দই কৈছে, টক টু ইয়ৰ চেল্ফ এট লিষ্ট ওৱান্স ইন এ ডে, আদাৰৱাইজ ইউ মে মিছ এ মিটিং উইথ এন এক্সিলেণ্ট পাৰ্চন ইন দিছ ৱৰ্ল্ড। অৰ্থাৎ প্ৰত্যেক দিনে আপুনি নিজৰ লগত এবাৰ হ'লেও কথা পাতক, নহ'লে আপুনি এই পৃথিৱীৰ এজন উৎকৃষ্ট মানুহৰ লগত সাক্ষাৎকাৰ হোৱা মিছ কৰি দিব। অৰ্থাৎ নিজক প্ৰশ্ন সোধক। কিন্তু হয়তো আপোনালোকে ভাবিব পাৰে যে কিহৰ কাৰণে সুধিব লাগে। সেইটো এটা উদাহৰণৰ সহায়ত চাওঁ আহক। দুজন বন্ধু আছিল। তেওঁলোকে এটা বিজনেছ কৰি আছিল, কিন্তু কিছুমান কাৰণৰ ফলত তেওঁলোকৰ সেই বিজনেছটো ফেইল হৈছিল, যাৰ ফলত এজন বন্ধুৱে হতাশ হৈ নিজক কৈছিল, কি কৰিম এতিয়া, কেনেকৈ ঘৰখন চলাম, চব শেষ। আৰু আনজন বন্ধুৱে কৈছিল, কিয় ফেইল হ'ল আমাৰ এই বিজনেছটো, কি কাৰণ আছিল। যদি মই সেই কাৰণটো জানিব পাৰোঁ তেতিয়া নিশ্চয়কৈ আমি পুনৰ আমাৰ ব্যৱসায়টো চলাব পাৰিম। আৰু এইটোৱেই হৈছে কুৱেশ্যনিঙৰ পাৱাৰ। নিগেটিভ কুৱেশ্যন সুধিলে আপুনি নিগেটিভ এনচাৰ পাব আৰু পজিটিভ কুৱেশ্যন সুধিলে আপুনি পজিটিভ এনচাৰ পাব। গতিকে নিজক প্ৰশ্ন সোধক, যিটো প্ৰত্যেকজন সফল মানুহেই কৰে। শেষত আজিৰ এই ভিডিঅ'টোত আমি শিকিলোঁ সফল হোৱা মানুহবোৰৰ কেইটামান অভ্যাস। নম্বৰ 1, চেল্ফ এডুকেশ্যন। নম্বৰ 2, কুৱেশ্যনিং। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।